আজি মুকুল সোণোৱালৰ কথাৰে ফেচবুকৰ ধুনীয়া ছোৱালীজনী। হেল্ল', কি চাই আছা? আচৰিত হ'ব নালাগে, হয় তোমাকেই কৈছো। ফেচবুকত তোমাক দেখিলেই মোৰ হৃদয়ত একেলগে নামি আহে বৰষা, শৰৎ, বসন্ত আৰু ভাৱনাৰ সাগৰত ঢৌবোৰে দুৰন্ত গতিত হেন্দোলনি তোলে। কিয় আৰু এনে হয় মোৰ? এতিয়াও দেখোন আমি ইজনে সিজনৰ সৈতে অপৰিচিত, তথাপিও কিয় বাৰু তোমাক ইমান আপোন আপোন লাগে মোৰ? কেনেবাকৈ তোমাৰ প্ৰেমত পৰিলো নেকি বাৰু মই? কি যে ভাবিছো নহয়। আচলতে সঁচা কথা ক'বলৈ গ'লে কি জানা, তোমাৰ লগত বন্ধুত্ব হোৱাৰ পৰা মোৰ তোমাৰ প্ৰতি কিবা দুৰ্বলতাই হৃদয়ত থিতাপি লৈছে। তুমি লিখা প্ৰতিটো প্ৰেমৰ কবিতাতেই মই নিজক সাঙুৰি লওঁ। এনে লাগে যেন সেইবোৰ মোৰ বাবেই তুমি লিখিছা। অৱশ্যে নাজানো বাৰু তুমি সেই বুকু ভেলি যোৱা বিৰহৰ প্ৰেমৰ কবিতাবোৰ কাৰ ভাবে লিখা। তোমাৰ সুললিত কণ্ঠৰে যেতিয়া সেইবোৰ আবৃত্তি কৰা, উফ কি মধুৰ। এনে লাগে যেন দিন ৰাতি একাকাৰ কৰি তোমাৰ কবিতাকেই শুনি থাকিম। কেতিয়াবা ভাবো মেছেজ এটা কৰি পৰিচিত হওঁ নেকি বাৰু? বিশ্বাস কৰা, তৎমুহূৰ্ততে ক'ৰ পৰা জানো অজান ভয় এটা আহিব ক'ত খুন্দিয়াই। যদি তুমি কৈ দিয়া কবিতা গল্প ভাল পাওঁ বাবেই বন্ধুত্ব কৰিছো ফেচবুকত, সময়লৈ সেইবোৰ পঢ়ি মন্তব্য দিম, মেছেঞ্জাৰত মেছেজ কৰিবলৈ বন্ধুত্ব কৰা নাই তোমাৰ লগত। কি জানা, তেতিয়া নিমিষতেই ভাগি পৰিব মোৰ সপোনৰ বজা, দুখৰ সাগৰত ডুব যাব মোৰ পালতৰা হেঁপাহৰ নাও। সেয়েহে থাকক দিয়া ফেচবুকৰ প্ৰেম ফেচবুকতেই সীমাবদ্ধ। নালাগে এই প্ৰেম ফোন কল, হোৱাটছআপলৈ পদোন্নতি হ'বলৈ।